জুবিনৰ নাম ললে মুখ কলা পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গক ন্যায় লাগে বুলি ক'লে খং উঠে মুখ্যমন্ত্ৰীৰ। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গৰ ন্যায় দাবী মুখ্যমন্ত্ৰী। চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ইভিএমৰ দ্বাৰা জুবিন অনুৰাগীয়ে উত্তৰ দিব মুখ্যমন্ত্ৰী মামাক। অপৰাধীক কাৰাবন্দী কৰিলে নহয়, জুবিন গাৰ্গ হত্যাকাৰীক ফাঁচি বিচাৰে ভোটাৰ ৰাইজে। এয়া দৃশ্য চাওক। এফালে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে মামা, জুবিন গাৰ্গৰ ন্যায় লাগিবই। আনফালে মুখ্যমন্ত্ৰীৰ মুখখন চাওক। খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত একাংশ জুবিন অনুৰাগীয়ে মুখ্যমন্ত্ৰীক ক'লে এই কথা। তাৰ পাছত মুখ্যমন্ত্ৰীৰ ৰঙে সলনি হৈ পৰিল। পৰিপ্ৰেক্ষিতত স্পষ্ট হৈ উঠিল কেমেৰাত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ আছে। যি সময়ত ইতিহাসৰ দ্বিতীয় সৰ্ববৃহৎ চাৰ্জশ্বিট পৃষ্ঠা দাখিল কৰি অভিলেখ সৃষ্টি কৰিছিল, সেই চৰকাৰখনে এতিয়া জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, এই অভিযোগ ভিন্ন মহলত। তেনে পৰিপ্ৰেক্ষিতত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে ইভিএমত ব্যাপক প্ৰভাৱ পৰিব।